আইও মই খবৰটো কাকনো দিওঁ জানো ইমানটো ক'বলৈ মন গৈ আছে নহয় আমাৰ মাইনাৰ ৰিজাল্টৰ কথা কাকনো কওঁ বাৰু গোটেই চবকে ফোন কৰি হ'লেই লাষ্টত কোন থাকিলেগে বাৰু হেৰি পাহৰিছিলোঁ মই সৰুতে একেলগে বাবলু পঢ়িছিল নহয় বাবলুৰ ৰিজাল্টটো সুধি লওঁ বাবলু মাকক খবৰটো দিয়ে দিওঁ একেবাৰে আজি মোৰ আকৌ খবৰটো নিদিলে ভালেই নালাগে আপোনালোকৰ বাৰু এনেকুৱা হয়নে বহুত দিন আকৌ ফোনে কৰা নাই নহয় নাম্বাৰটো বা কি বুলি আছিলে পাহৰিলোৱে নহয় এতিয়া পঢ়িয়ে লওঁ অকণমান বাবলু বুলি দেখোন চিন্তা আছে এতিয়া প্ৰথমৰ পৰা মাৰি যাওঁ য'ত লাগে লাগিব আৰু কৈয়ে দিম আৰু চবকে ভালেই হ'ব এনেও ৰিং কৰিছে হেল্ল' মই দীপ মাইনাৰ মাকে কৈছোঁ চিনি পাইছে ভাগ্যখন ভালেই প্ৰথম নাম্বাৰটোতে বাবলু মাকৰ তাতে লাগিছেগে তাৰ ৰিজাল্ট কি হ'ল কওক আকৌ হ'ব দিয়ক ফাৰ্ষ্ট ডিভিজনটো পালে নহয় ইমানকৈ গালি গালাজ নাপাৰিব আৰু তাক দেই হেৰি আমাৰতো ডিষ্টিংশ্যন পালে হেৰি 87%। ই বহুত পঢ়িছিলে নহয় নক'ব আৰু নহ'লেনো কেনেকৈ পালেহেঁতেন হয় ময়ো তাৰ লগত কমখন কষ্ট কৰা নাই কিন্তু কিমান বাৰ কম যে পঢ় ইমান ক'লো মায়ে এজনী ইমান ক'লো বোলো সেই হেৰি দীপ মাইনা ইমান পঢ়ে ৰাতি 2টালৈকে পঢ়ে সিহঁতৰ মমায়েকে কৈ থৈ গৈছে ন সিদিনা আহোঁতে নুশুনিলি কথা ৰাতিটো পঢ়া বাদে দিনটো আজৰি পাওঁ পঢ়ি থাক বুলি কওঁ ৰাতিটো শুৱই ফুগলতে 10টাতে আৰু উঠ 6টাত এতিয়া পাইছ মজা এতিয়া কোনো এখন কলেজত চিট নাপাবি কেনেকৈ পাবি হা বোলো আনক দেখি অকণমান পঢ়িব লাগে শুনিব লাগে লোকৰ ল'ৰাই পঢ়িছে ক'লে অকণমান গাটো বাজিব লাগে যে ময়ো অকণমান পঢ়োঁ সেই বায়েৰজনীও একেই লোকৰ ঘৰৰ ছোৱালীয়ে ৰাতিপুৱা শুই উঠিয়ে কাম বন কৰি আজৰি হয় বায়েৰজনী শুই থাকে 8টালৈকে আগৰ গৰু যেনি যায় পাছৰ গৰু তেনিহে যায় বাবা তই বাৰু হেৰি অসমীয়াত লেটাৰ পাম কৈছিনো কেলেই নাপালি বাৰু আৰু কেইটামান নম্বৰ পাব লাগিছে জানো তই ষ্টাৰ পাইছ যদি তোৰ নাম্বাৰটো বৰ কম নহয় এতিয়া বেছিকৈ নপঢ়িছে যে মই ষ্টাৰ পাই দিছোঁ সেইটোতো সন্তোষ নাই মাৰ মানে অসমীয়াখনত 2টামান নম্বৰ যদি সৰহকৈ পালিহেঁতেন আৰু কেইটামান নম্বৰ বাঢ়িলেহেঁতেন জানো বাবলু বাপেক মোক হেৰি ৰিজাল্টটো শুনিলে আপুনি মোক সেই দৰ্জাখনত ঢকিয়াই কৈ দিব দেই মই হ'লে একদম নোৱাৰিছোঁ আৰু মানে বহুত থাকিব লাগিছে পেটটো চিকুটি মাৰি গৈছেগৈ কিনো ৰিজাল্ট কৰিব আৰু হেৰ এই ল'ৰাবোৰ এইবোৰ কোনো ভয় নাই কেনেকৈ টিভিটোৰ সন্মুখত বহি আছে এই মাকবোৰ ইমান চিন্তা মোক একদম পেটটো চিকুটি মাৰি থৈ গৈছেগৈ মোক ভয়হে লাগিছে কিখনো ৰিজাল্ট কৰিব ৰিজাল্টটো শুনাৰ পাছতহে শান্তি পাম তাৰ ৰিজাল্ট এয়াহে হ'ল নেকি ফাৰ্ষ্ট ডিভিজনটো যেনে তেনে পাব লাগিছিলে আকৌ ন আমাৰতো পাইছে আমাৰতো ভাল মাৰ্কছেই পাইছে সি এতিয়া ক'তো চিট নাপাব নহয় জানেনে আপুনি বাৰু সেয়ে মই ল'ৰাটোক কিন্তু তেনেকুৱা বুলি ভবা নাছিলোঁ দেই একদম মানে সেইটো জীৱনৰ ডাঙৰ এটা এইটো মানে একদম ডাঙৰ জীৱনৰ ডাঙৰ এখন দেওনা ন এইখন এতিয়া সি বেয়া কৰিছে সমূলি চায়েন্সত নিদিব দেই সি চায়েন্সত দিলে মানে আকৌ সি ৰিজাল্টটো আকৌ ইয়াতকৈ বেয়া হ'লেহে দিগদাৰ হ'ব ইমান বেয়া ৰিজাল্ট কৰিছে তাতে চায়েন্সত দি ল'ব আকৌ যদি পিছত বেয়া হয় তাকে চিট পাই নে নাপায় তাৰো ঠিক নাই চিট নাপাবই চাগে বুজিছে চিট নাপাবই চাগে এতিয়া যিমানহে পাৰ্চেণ্টেজ বাঢ়িছে নহয় মাৰ ৰিজাল্টটো যি হ'ল দিয়া আৰু ভাত কেইটামান দিয়া ভোক লাগিছে মোৰ উঠনিৰ পৰা ভাত নাখাই কিমানো ভাত চাত নবনোৱা যে মোৰ ৰিজাল্টটোহে বেয়া হৈছে কিবা জহনি মৰা যা তই ওলা পাকঘৰৰ পৰা কৈছোঁ নহয় এতিয়াই ওলা বুলি কৈছোঁ এতিয়া ওলা বাপেৰ মাৰ মোৰ চুবাবলৈ জন্ম হ'লি তই মোৰ চুবাবলৈ জন্ম হ'লি এয়া ৰিজাল্ট কৰিছ ৰিজাল্ট বেয়া হোৱাৰ পাছত ভাত খাবলৈ আহিবলৈ তোৰ লাজ লগা নাই ইমান ক'লো পঢ় সেই পাবজি খেলিছিলি মোবাইলত পাবজিনে বাপেৰকো দিম আজি মই এণ্ড্ৰইড মোবাইল কিনি দিছিলে পুতেকে মোবাইলত হেৰি কৰি চাৰ্চ কৰি চাব গুগলত চাৰ্চ কৰি চাব আজিকালি মোবাইলত চলাই বাপেকক দিম তোকো দিম চবকে দিম আজি একদম ধূলা জাৰ দিম মই কৈছোঁ কিন্তু চুলিবোৰ কি বাপেকৰ মূৰটো কৰি লৈছিলি চুলিবোৰ কি বাপেকৰ মূৰটো কৰি লৈছিলি এইবোৰ ষ্টাইল টিকটক কৰিছিলি টিকটক কৰি ইয়াত পালি ৰিজাল্ট পালি টিকটকে খুৱাব তোক টিকটকে খুৱাব ওলা তই ওলাই যা পাকঘৰৰ পৰা ওলাই যা নহয় তই ঘৰৰ পৰা ওলাই যা ক'ত মৰমৰকে যা জহনি জৰা ইমানকে মাৰিছে যে কে মাৰি পেলাবা নি মোক আজি নামাৰিব মা মই পাছৰবাৰ ভালকে পঢ়িম ভালকে পঢ়িবা দেই বন্ধুসকল নহ'লে মোৰ নিচিনা মাৰ খাবা ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ আপোনালোকে ভিডিঅ'সমূহ চাব আৰু চাই পিনে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰি দিব সকলোৰে লগত দেই আৰু হেৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিলে আপোনালোকে নতুন ভিডিঅ'বোৰ একদম জল্দি পাই থাকিব থেংক ইউ শুনিলে নহয় ইহঁত দুটা কি ক'লে